ইংৰাজীটো ভালদৰে শিকাৰ কাৰণে বহুত চেষ্টা কৰি আছে। তো সেইবাৰ তাৰ কাৰণে কেইষাৰ কথা ক'ম মই আজি। চ' আপুনি যদি এইটো ভিডিঅ' দেখে মই আশা কৰোঁ আপুনি নিশ্চয় ইংৰাজীত ফ্লুৱেণ্টলি কথা পাতিব পাৰিব। চ' ফাৰ্ষ্ট ষ্টেপত মই কৈ আছোঁ, আপুনি অনুশীলন কৰিব লাগিব, মানে প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ যোনে কৰে সেই বেষ্ট কাম ৱৰ্কিং কৰে। যোনে প্ৰেক্টিচটো কৰিব লাগিব। প্ৰেক্টিচটো কেনেকৈ কৰিব, আপুনি যিমানখিনি পাৰে কোনো এটা বস্তুৰ গুণ কওক, দিছ ইজ মাই পেন, ইট ইজ ব্লু কালাৰ। প্ৰথমতে আপুনি ইংৰাজী কওঁতে মিষ্টেক হ'ব ক'ৰবাত, সেইটো চিন্তা নকৰিব। বহুত ভিডিঅ' বনাওক, আপুনি নিজে ৰেকৰ্ডিং কৰক, আপোনাৰ কথাবিলাক আপুনি শুনক আৰু আপুনি ৰেকৰ্ডিং কৰক, আপুনি লিখক, আপুনি ৰেকৰ্ডিং কৰক আৰু বেছি কোৱাৰ চেষ্টা কৰক। অকণমান সময় ৰুমত আহি যাওক আৰু কিছুমান কথা কোৱাৰ চেষ্টা কৰক। আৰু আপুনি সদায় মানে কি ইংৰাজী মুভি চাব পাৰে, নিউজ পেপাৰ পঢ়িব পাৰে। যদি হাৰ্ড হয় সিমান পঢ়িব নালাগে, ইজি যিমান আছে সিমান পঢ়ক। আপুনি অৱহেলা নকৰিব। আপুনি সকলোবিলাকে মানে স্পষ্ট বুজি পায়, সেইবিলাক মানে ইণ্ডিয়ান যিবিলাক মুভি আছে সেইবিলাক দেখাৰ চেষ্টা কৰিব। ইণ্ডিয়ান মুভিবিলাক কি যিমানখিনি আপুনি বুজি পায় সিমানখিনি দেখাৰ চেষ্টা কৰক। মই প্ৰথমতে কওক, ফাৰ্ষ্টতে আপুনি কেইষাৰমান বাক্য শিকক। যদি আপুনি ইংৰাজীত একেবাৰে দুৰ্বল হয়, বাক্য শিকিব লাগিব। আপুনি ভোকাবুলাৰী শিকক, যেনেকুৱা আই মানে মই, ইউ মানে তুমি। মোৰ ইউটিউব চেনেলত আপুনি গ'লে দেখা পাব বহুত মই সৰু ভোকাবুলাৰী দিছোঁ। কমকৈ শিকক। সদায় এটা কণ্টিনিউৱাছলি শিকাৰ চেষ্টা কৰক। ৰেগুলাৰ থাকক এটা বস্তুত, এটা জেগাত আপুনি ৰেগুলাৰ যেতিয়া থাকিব তেতিয়া মই আশা কৰোঁ আপুনি ইংৰাজী পাৰিব। সদায় যদি আপুনি অনুশীলন কৰে, যেনেকুৱা সৰু ৱৰ্ডবিলাকৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। দিছ ইজ কাৰ ইজ ব্লেক কালাৰ, দিছ ইজ ট্ৰী এণ্ড আই এম গোয়িং টু হোম, আই এম ইটিং ৰাইচ টু ফিছ কাৰী। এইবিলাক মানে কওক। আপুনি দুটামান হাত দেখা পাই আছে, যাই আছে, আপুনি কওক যে দাদা গোয়িং। যিমানখিনি পাৰে আপুনি কওক। ভুল হ'ব টেনশ্যন নকৰিব। আপুনি ৰিডিং পঢ়ক, সেইবিলাক শুনক আৰু সেইবিলাক মানে যদি আপুনি মুখৰ আপোনাৰ জোৰ এটা ফাঁচি যায় কথা কওঁতে, তেনেহ'লে আপুনি জোৰে ৰিডিং পঢ়াৰ চেষ্টা কৰক। লিখক কিবাকিবি চেণ্টেঞ্চ মিনিং। বহুতে কয় মানে কি স্পেলিংবিলাক ঠিক কৰক, গ্ৰামাৰ ঠিক কৰক। ইমান কিবাকিবি ঠিক কৰি কিনে আপুনি ইংৰাজীত কথা ক'ব যাওঁতে ভয় পাব। মিষ্টেক হওক, ভুল হওক, আপুনি কিবাকিবি কৈ দিয়ক, কথা নাই। আপুনি নিজে শুনক নিজৰ কথা। আপুনি নিজে শুনিব নিজৰ কথা, একো লাজ কৰা নাই। জাষ্ট ইউ আৰ ষ্টুডেণ্ট, ইউ আৰ টিচাৰ ইউ চেল্ফ, ইউ উইল টিচিং ইউ। আপুনি নিজৰ শিকক। আপুনি নিজৰ ছাত্ৰ। যাওক, ক'ৰবাত যাওক, কেইদিনমান মানে মানুহে চাই আপোনাক হাঁহিব পাৰে, কিন্তু সেইবিলাক মানুহে আপোনাক ৰেচপেক্ট কৰিব, আপোনাক সন্মান দিব যেতিয়া আপুনি ভালদৰে ইংৰাজী ক'ব পৰা হ'ব। সেইবুলি লাজ কৰিলে কিন্তু ইংৰাজী একদমেই শিকিব নোৱাৰিব। লাজটো গুচাই দিয়ক, একদম কনফিডেণ্টলি মানে সাহস ৰাখি, বুকুত সাহস ৰাখি আপুনি ইংৰাজী চৰ্চা কৰক। অলপমান প্ৰেক্টিচ কৰক। প্ৰতিদিন সদায় আপুনি 5 মিনিট কৰি প্ৰেক্টিচ কৰক। আশা কৰোঁ আপুনি ইংৰাজীত কথা পাতিব পাৰিব। ইংৰাজী বস্তুবিলাক চাওক, ছাবটাইটেল থকা মুভি চাওক, কিন্তু ছাবটাইটেল মুভি দেখিলে কি হ'ব, বেছি ইংৰাজী শুনক। যেতিয়া আপুনি বেছি শুনিব ইংৰাজী, ইজি ইংৰাজী যিবিলাক লাষ্ট টাইমত মই কৈ আছোঁ, আপুনি যিবিলাক ইজি ইংৰাজী শুনিব, ইজি ইংৰাজী যেতিয়া আপুনি শুনিব, তেতিয়া আপুনি ফিল কৰিব পাৰিব আপুনি সেইটো কোৱা পৰা হৈ যাব। ফাৰ্ষ্টতে আপুনি ফ'কাছ কৰক। আপোনাৰ যদি ভোকাবুলাৰী দুৰ্বলতা আছে, ভোকাবুলাৰী শিকি লওক, বাক্য শিকি লওক কেইটামান। পেন, বুক, ইট, ৰাইচ, যেনেকুৱা চুইং মানে সাঁতোৰা, মানে যিবিলাক ইজি হাৰ্ডত নাযাব। প্ৰথমতে আপুনি যিবিলাক ইজি ৱৰ্ড আছে সেইবিলাক আপুনি শিকাৰ চেষ্টা কৰক। ইজি বহুত ৱৰ্ড আছে নহয়। ৱাটাৰ মানে পানী, যেনেকুৱা যোৱা মানে গো, দেখা মানে চি। যেনেকুৱা গুৰুত্বপূৰ্ণ হিচাপে বস্তুবিলাক আমি যিটো টিভি চাওঁ, মানে মন দি চাওঁ, গুৰুত্ব দি চাওঁ, সেইটো আমি কি কওঁ, ৱাচিং। তাৰপিছত আমি ক'ৰবাত চাইকেল চলাই যাওঁতে ৰানিং, বাইচাইকেল এটা শিকিলে ৱৰ্ড। আৰু কিবাকিবি কিমান কি আছে, যেনেকুৱা আঞ্জা মানে কাৰী আৰু ৰুটি মানে ব্ৰেড। এইবিলাক মানে যিবিলাক আপুনি কৰে, আৰু বাগাত দিয়া মানে শ্লিপিং, টোপনি মৰা মানে শ্লিপিং। এইবিলাক শিকক। বহা মানে চিট ডাউন, খোজকাঢ়ি যোৱা বা কিবা বুলি যোৱা মানে ৱাকিং, দৌৰি যোৱা মানে ৰানিং। এইবিলাক মানে সৰু ৱৰ্ডবিলাক শিকি যেতিয়া আপুনি যাব, ব্যৱহাৰ যেতিয়া কৰিব, লেংগুৱেজ চাইণ্টিষ্টে কৈছে বা ভাষালৈ যিবিলাক মানুহে গৱেষণা কৰে সেইবিলাক মানুহে কৈছে, ভাষা শিকাৰ মানে এটা মূল টেকনিক হ'ল কি, আপুনি যিবিলাক ভাষা শিকি আছে সেইবিলাক ব্যৱহাৰত আনক, আপোনাৰ নিজৰ ব্যৱহাৰত আনক, ইউজিং কৰক। আপুনি যেতিয়া আপুনি ইউজত আনিব,
এতিয়া আপুনি সহজ হৈ যাব আপোনাৰ শিকাৰ কাৰণে। চ' আশা কৰোঁ ভিডিঅ'টোৰ পৰা বহুত কিবা শিকিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকনটো বজাই ৰাবিন t.s.r চেনেলৰ লগতে কাষতে থাকিব। সদায় আপোনাক ইংৰাজী শিকাৰ কাৰণে ইউনিক ভাল ৰিচাৰ্চ কৰি ভিডিঅ' আনি আছোঁ। ইংলিছ মটিভেশ্যনেল ভিডিঅ' আৰু আহিব। চ' আজিৰ কাৰণে ইমানখিনি আছিল। থেংক ইউ ছ' মাছ। এটা লাইক কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।